সময়ৰ খুঁটত বিলীন হ'বলৈ ধৰা সাধুবোৰক জীয়াই ৰখাৰ প্ৰয়াস কৰিছোঁ। আপোনালোকৰ বাবে এটি নতুন সংযোজন গৌতম বৰুৱাৰ পৰিচালনাৰে এবেগেতিয়া সাধু। আইতা আমাক সাধু এটা কোৱাচোন। তোমালোকক মই আজি এটা বেলেগ সাধু কম। এটা এবেগেতিয়া মানুহৰ কথা। এবেগেতিয়া? মানুহটো আকৌ হ'ল ইমান কম, এবেগেট মান। সি উপদাৰ পৰা একেই থাকিল। সি ডাঙৰ নহল আৰু চুটি চাপৰ কাৰণে তাক সকলোৱে তাক এবেগেতিয়া বুলি মাতে। সেইটোৱে এবেগেতিয়া? কেৱল খাওঁ 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 খোৱাৰ বাহিৰে জাননে কিবা এটা? সেই বাপেৰ মূৰটোতো খালিয়ে, এতিয়া মোৰ মূৰটোহে খাবলৈ বাকী আছে। তোৰ পেটত দানা সোমাই আছে নেকি? হা, মোক খাবলৈ দিলে দেহি বুলি কৈছো, শুনিছ নে নাই? তলে ঘৰ চৰ ভাঙি পেলাম বাপকে কৈ দিছো। অ আধামৰা, এই পইতা ভাত একাহি খাইছিলিহে, হকে ধৰিলেই নে তোৰ? ৰাতিপুৱাৰ পৰা এবেগেতিয়া আকৌ মাকৰ বাহিৰে কোনোৱে নাছিলে। মাকে পুতেকে খেতি বাতি কৰি যেনে তেনে পেটে পেটে খাই আছিলে আৰু। তাৰ বাপেক আকৌ সৰুতেই ঢুকাল। ঘৰখনত মাত্ৰ মাক আৰু সিহে। সেইখন দেশত আকৌ এজন ৰজা আছিল। ৰজাজন আকৌ বৰ মূৰ্খ আছিল। মন্দিৰ দুৱাৰ খুলি দে পূজাৰী, আজি মোৰ দেৱতা দৰ্শন কি কণ্ঠ অপূৰ্ব। নোৱাৰিলো মই সোমাব ঠেলি বাট, মোৰ বন্ধ নকৰিবি, নহলে যাব মোৰ পূজা বিফল। মন্দিৰ দুৱাৰী খুলি দে পূজাৰী, আজি মোৰ দেৱতা দৰ্শন দিন। মন্ত্ৰী মহাৰাজ, কওক মহাৰাজ।
কেনে পালা সংগীত? বৰ সুখ পালো মহাৰাজ। তুমিতো সুখ পাবাই, হয়। তোমাক সেইকাৰণে ৰখা হৈছে। তুমি এই ভক্তিমূলক গীতটোত নিচুকনি গীতৰহে সুখ পালা। হা? হয় মহাৰাজ, আপুনি যি সুললিত কণ্ঠেৰে গাইছে মহাৰাজ, মোৰ সেই আইজনীলৈ মনত পৰি গ'ল মহাৰাজ। হয় হে, আজি মনটো কিবা ভাল লগা নাই। বৰ সুখ পালো মহাৰাজ। দুখতো সুখ কি কৰা যায়? মানে সংগীতৰ মূৰ্ছনাই আজি আনন্দ দিব পৰা নাই। গোটেই দেশখনৰ কাম, ৰজাৰ কাম, বহুত কৰিবলগীয়া কাম আছে। আজি নহলে ইয়াই বিচাৰ কৰা যাওক। ভাল মহাৰাজ, তেতিয়াহ'লে আৰু গণ্যমান্য প্ৰজাকে মাতি দিওঁ আৰু মহাৰাজ। হয় মহাৰাজ। এই দেশত মোতকেও কোনোবা গণ্যমান্য আছে? নাই মহাৰাজ। আৰু আছে যেনিবা। তুমি মাতি আনি মোৰ এই সিংহাসনৰে আপদ চবাব খুজিছে। নাই মহাৰাজ। তোমাৰো কিন্তু বিপদ হব। এইখিনি মগজেৰে মোৰ জহতেই তুমি মহামন্ত্ৰী হৈ আছা। খবৰ আছে কিমানৰ মানুহ কিমানত থাকিবা? পোতাশালত কিমান বন্দী আছে? পোতাশালত মহাৰাজ, পোতাশালত 10 দিনমান হ'ল চোৰাকা ধৰি আনি থোৱা আছে। চোৰাংচোৱা ক'ত? নাৰায়ণ নাৰায়ণ, নাৰদ মুনি আগমন। নাৰদ মুনি? ক'ত তুমি? প্ৰভু মইহে। জীৱন ধন্য প্ৰভু। প্ৰভু মইহে। মহাৰাজ, নাৰদ নহয়, চোৰাংচোৱা আমাৰ। প্ৰভু মোৰ ধৰিব পৰা নাছিল। চোৰাংচোৱাই মাৰিব মহাৰাজ। মই বৰ সুখ পালো, বৰ সুখ পালো। কি ৰূপ! ইয়াকে কয় চোৰাংচোৱা। বুজিছা? ক'ত থাকাহে তোমালোক পং পঙাই? বিচাৰি থাকিলেও পাবলৈ নাই। আজি 10 দিনৰ পৰা পোতাশালত এজন চোৰ বন্দী হৈ আছে। প্ৰভু চোৰ নহয়, গভাইত চোৰ। আজি দেখোন 10 দিন ধৰি আপোনাক কৈয়ে আছো। কৈ আছা? ৰজাৰ আৰু বেলেগ কামো থাকে নহয়। হয়, সদায়তো ন্যায় বিচাৰ নচলে। আজি চলিব। ব্যৱস্থা কৰা হওক। আজি বিচাৰ কৰিব। আচৰিত কৃষ্ণ। মোৰ ৰাজ্যত চোৰাংচোৱাই কয় কেতিয়া বিচাৰ কৰিব? আজি নে কালি? এইটো মহামন্ত্ৰীৰহে কাম বোধ হয়। আগতে তোমাৰো এই শৰীৰৰ ওপৰত এই চোৱা আছে। ৰাখিছো। পাৰিলে ভিতৰৰ খিনিও মাজে মাজে ব্যৱহাৰ কৰিবা। সুবিধা পালে কৰিম মহাৰাজ। এইটোৱেই বোধ হয় চোৰ। হয় মহাৰাজ। কি চুৰ কৰিছিলি? মইনো ক'ত চুৰ কৰিলো? চোৰাংচোৱাই ধৰিলেই নহয়, চুৰ কৰিলেহে মই চুৰ মহাৰাজ। মহাৰাজ হাতেলোতে ধৰিছো। তাৰমানে চুৰ কৰা নাই? কৰিছিল মহাৰাজ, কৰিছিল। ই চিপ্ৰাং মাৰিছিল। চিপ্ৰাং? আৰু গৰাকীৰ মাটি কোমল আছিলে। হয়, ভেটি কোমল। গৰাকীৰ মাটি কোমল? চিপ্ৰাং মাৰিছে? মোৰ ৰাজ্যত গৰাকীৰ মাটি কোমল, এতিয়াও কোমল ভেটি আছে। মোক জনোৱা খবৰ মতে মোৰ ৰাজ্যৰ ঘৰৰ ভেটিবিলাক শিৰেৰে নিৰ্মাণ কৰা। অসহ্য, অসহ্য। চোৰৰ কামটো চিপ্ৰাং মৰা, এয়া চোৰৰ ধৰ্ম। চোৰাংচোৱাৰ কাম, মনে মনে খবৰ অনা। হয় মহাৰাজ। আৰু মহামন্ত্ৰীৰ কাম হ'ল সঠিক খবৰবিলাক মহাৰাজক জনোৱা। আৰু মহাৰাজৰ কাম হ'ল উচিত বিচাৰ কৰা। নাই, এইটো তোৰ ভুল হ'ব নোৱাৰে। কাৰ ভুল মহাৰাজ? মহামন্ত্ৰী ৰাজন। ই মোৰ চকু খুলিছে, গতিকে ইয়াক
উচিত পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰা হওক পোৱাৰ যোগ্য দিব লাগে ৰাজকোষৰ পৰা 3টা সোণ নালাগে দুটা 2টা সোণৰ মুদ্ৰা আৰু 3টা ৰূপৰ মুদ্ৰা দিয়াৰ ব্যৱস্থা কৰা হওক কিন্তু দিবতো পাৰি কিন্তু মহাৰাজ পিছে আমাৰ ৰাজকোষটোতো একেবাৰে শূন্য আপুনি সুখ পালা ক'ত পালো বাৰু হ'ব যা হে? দেশৰ অৰ্থনৈতিক অৱস্থা যেতিয়া টনকিয়াল হ'ব তেতিয়া লৈ যাবি যা সুখে শান্তিৰে থাকবই যা চোৱা মহাৰাজ যিজন গৃহস্থৰ ভেটিৰ মাটি কেঁচা হয় এই দুৰ্বৃত্তক অনতি বিলম্বে হয় এই ৰাজসভাত উপস্থিত কৰাৰ ব্যৱস্থা কৰা হওক হয় মহাৰাজ যোৱা। মহামন্ত্ৰী মহাৰাজ বিচাৰ কেনে পালা বৰ সুখ পালো মহাৰাজ অতি প্ৰশংসনীয় বিচাৰ হৈছে এবেগেতিয়া এহাল হালৰ গৰু আছিল তাৰে এটা মৰি থাকিল গৰুটো যেতিয়া মৰি থাকিল তাৰপিছত সিদিনা ৰাতি ভাবিব ধৰিলে কি কৰো কি নকৰো বুজিছ বৌতি মই ভাবি চিন্তি উপায় এটা পাইছো কি উপায় মই এটা কাম কৰিম তই কিন্তু হকা বাধা নকৰিবি কি কৰিবিনো মই খেতি কৰিম হেৰা উপায় তইনো কেনেকৈ খেতি কৰিবি আৰু খেতি কৰিবলৈ গৰু হল এটা আৰু আন এটা গৰু কিনিবলৈ ধননো ক'ত পাবি সেইবোৰ তই চিন্তা কৰিব নালাগে মুঠৰ ওপৰত মই যি কৰিব লাগে কৰিম তই গৰু এটা আনি দে আগলৈ পিছলৈ বুলিবলৈ তোৰ বাহিৰেনো মোৰ কোন আছে সেই গৰু গছকত নমৰিলেও সেই বোকাত সোমাই আধা মৰা হবি তই তোৰ 12 বছৰৰ কথাবিলাক থচোন তই মাত্ৰ আনি দে মই কি কৰিব লাগে কৰিম মইনো তোক ক'ৰ পৰা গৰু আনি দিম কিয় আৰু আমাক দিবনো কোনে কোনে মানে অৱশ্যে মোমায়েৰৰ তাৰ পৰা এটা আনিব পাৰি কিন্তু তই যাব পাৰিবি জানো আৰু সেইবোৰ মোৰ কথা তই চিন্তা নকৰিবিচোন তই চাই থাক মই কি কৰো জানো কি কৰ তাৰপিছত সি মাকৰ কথা শুনি মোমায়েকৰ ঘৰ পালেগৈ কি কথা কৱ তই আপুনি মিছাতে এনে চিন্তা কৰিছে মোমাইদেউ কি মোমাইদেউ মই পাৰিম মোমাইদেউ হেৰো এই গছত গৰুটা হুলুঙাৰে কাণ খোজা কথাবোৰ নকবিচোন তহঁতৰ কেও কিছু নায়েই যেতিয়া মাটি বাৰী কেইটুকুৰ বিক্ৰী কৰি ইয়ালৈকে গুচি আহ মাৰ পুতেৰ দুইটাকে মই দুসাজ খুৱাম আৰু কিন্তু মোমাই পিতাই ভেটিটোনো কেনেকে এৰো কিয় নোৱাৰিবি মই পাৰিম নহয় মোমাইদেউ মই চব কৰিব পাৰিম মাত্ৰ আপুনি মোক গৰু এটা দিয়ক মোমায়েকক খুজি মেলি ফুচুলাই যেনে তেনে গৰু এটা আনিলেহি মোমায়েকৰ বেয়া লাগি বুঢ়া গৰু এটাকে দি পঠালে কৈ থাক এইবেৰি নকৰিবি আকৌ তাৰপিছত কি হ'ল আইতা তাৰপিছত আহি আছে আৰু বুঢ়া গৰু তাৰো ভাগৰ লাগিল এবেগেতিয়াৰো ভাগৰ লাগিল তাৰপিছত আৰু কি কৰিলে সেই বুঢ়া গৰুটোৰ নেগুৰ ডালতে ধৰি ওলমি আহি আছে তাৰপিছতেতো গৰুটো হাগিব লাগিল দিলে হাগি তাৰপিছত সি গোবৰতে পোতকাই গল তাৰপিছত কি হ'ল আইতা তাৰপিছত আৰু তাৰপিছত গধূলি মছজিদৰ পৰা দুজন মানুহ আহি আছে আশহাদু আন্না মুহাম্মাদাৰ ৰাসূলুল্লাহ আশহাদু আন্না মুহাম্মাদাৰ ৰাসূলুল্লাহ পৰিল নহয় ভৰিটো গোবৰতে বোলো সেই অহা যোৱা ৰাস্তাটোতো গোবৰ হ'ব দিয়া ঘৰতে গৈ পেলাই ভালদৰে ধুই ল'বাগে ব'লা বজাৰলৈ যাবলৈও দেৰি হৈছে নহয় কিবা এটা কিনকিনীয়া মাতৰ নিচিনা শুনিছানে অদ্ভুত মাত এটা শুনিছানে ভাল হ'ব বুজিছা ভাল নহয় ব'লা বলক কোন তহঁত পাপিষ্ট দুৰাচাৰ ক'ত
বুলি কৈছো নহয় ৰ এইফালে চা এইফালে আই কুকুৰ দেখো নেকি তললৈ ক'ত হে এইফালে চা আও দেখা পাইছ নে ভাইজান এইটো মানুহেই নে মানুহৰ দৰে ইমান চুটি চাপৰ মানুহেই নে এইটো মানুহ মানে তহঁতৰ বাপে কি কৰিলি তহঁতি মই ছমাহ ধৰি ইয়াত তপস্যা কৰি আছিলো মোৰ কাৰ্যসিদ্ধি হ'বলৈ কেইদিনমানহে বাকী আছিল এই হয় আৰু তহঁতে আহি মোৰ চব বন্ধ কৰি দিলি তহঁতৰ শাস্তি হ'ব হয় ৰজাৰ চলে বল ভাইজান ৰজা মানে আমাৰ মুখ্য ৰজা হয় অভিবেচক ৰজা তেওঁক বিচাৰি নিদিব দেই সেইজন ৰজাৰ ওচৰলৈ নিলে আমিতো নিগমে মৰিলো সেইজনেতো বিনা বিচাৰে আমাক প্ৰাণদণ্ড দিব আপুনি কি আনিলো আপুনি ফৰিষ্টা তেখেতৰ ওচৰত বিচাৰি নিদি আমাক মাফ কৰি দিয়ক অজানিতে হোৱা ভুলৰ বাবে আপোনাক যি লাগে তাকে দিবলৈ অজানিতে ভুল হ'ল অজানিতে হৈছে হেৰা ৰূপকে কেইটামান ৰূপধন বিচৰা মতে দিব পাৰিবি জানো হয় যিমান লাগে ঠিক আছে তহঁতে মাফ কৰিছ যেতিয়া মাফ কৰিম বাৰু কিন্তু কিমান দিবি আগতে ক একুৰি হলে নহবনে একুৰি একুৰি হলে নহব ভাইজান দুকুৰি নাই নহব নোৱাৰিম তেতিয়াহ'লে ধনৰূপ মিলাই 4 কৰি দিব লাগিব হ'ব যি কৰে আমি তাকে মানি লওঁ ঠিক আছে এতিয়া ধনৰূপখিনি তহঁতে মোৰ ঘৰত থৈ আহিব লাগিব কিন্তু তাৰ আগতে মোক গা পা ধুৱাই নতুন কাপোৰ কানি পিন্ধাব লাগিব হ'বতো মানি লৈছো সি টকাখিনি পাই মনত ইমান আনন্দ পালে পাই সি ঘোঁৰা এটাকে কিনিলে ঘোঁৰাটোৱে আকৌ কি কৰিলে এবেগেতিয়া মানুহটোক পাতল পাই ঘোঁৰাটো চেকুৰি ফুৰে আৰু বেগেৰে তাৰপিছত আৰু এনেকে সি ঘোঁৰা ফুৰোতে ৰজাৰ আকৌ চোৰাং চোৱাই দেখিলে সাৱধান মহাৰাজ সাৱধান বৰ বেগী ঘোঁৰা লাহে কি হ'ল মহাৰাজ ইমান তেজি ঘোঁৰা হয় ইমান বেগী ঘোঁৰা এৰা মন্ত্ৰী আমাৰ ৰাস্তা বলতহে এনেকুৱা ঘোঁৰা এটাও নাই শুনি মই বৰ সুখ পালো মহাৰাজ কি পালা নহয় মানে মহাৰাজ বেগী ঘোঁৰাটোৰ কথা শুনিহে সুখ পালো তাকে কোৱা মই পিনে ৰজা হয় নাই ঘোঁৰাই নাই এটা মহাৰাজ এটা কাম কৰো নেকি ঘোঁৰাটো ধৰিয়ে আনো নেকি পাৰিম মহাৰাজ পাৰিম দেৰি নকৰিবা আনোৱেই হেৰি কৰিবা ঘোঁৰাৰ গৰাকীটোকো পাৰিলে লগতে লৈ আহিবা নিশ্চয় আনিম মহাৰাজ আপুনি ইমান দিনৰ মূৰত দায়িত্ব এটা দিছে আৰু মই পালন নকৰিম নে একেহে কয় মহামন্ত্ৰী তৎক্ষণাত মনৰ কথা বুজি পাই গল ঘোঁৰা লাগে মহামন্ত্ৰী ওলাই গল ৰাজ্যৰ মানুহে এনেই কয়নে আমাক যে ৰজা আৰু মন্ত্ৰী একেবাৰে পাভ যোৰা তাৰপিছত আৰু কি হ'ল মন্ত্ৰীয়ে গৈ পেলাই ঘোঁৰাটো আৰু গৰাকী ৰাজসভালৈ লৈ আহিলে মহাৰাজ আহিলো মহাৰাজ হয় ঘোঁৰাটো মানে সেই ৰাজপ্ৰসাদৰ বাহিৰতে বান্ধি থৈ আহিছো ৰাজপ্ৰসাদৰ বাহিৰত হয় আৰু গৰাকী লগতে আনিছো এয়া আপোনাৰ সন্মুখতে ক'ত এয়া আপোনাৰ সন্মুখত কি কোৱা হে প্ৰণাম বোলো মহাৰাজলৈ প্ৰণাম ক'ত এইফালে মহাৰাজ ক'ত তললৈ এইফালে
সেৱা গ্ৰহণ কৰ ৱাহ 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 এইটোৱেই মানুহেই নে মই মানুহে মানুহ মানুহেই মহাৰাজ ৱাহ এইটো মানুহৰ কেইটো ঘোঁৰা হয় একেবাৰে ইমানটো বিকলি মানুহে মহামন্ত্ৰী মহাৰাজ দেখিছা মোৰ ৰাজ্যত কিমান কিচিম কিচিম ধৰণৰ মানুহ আছে দেখিছা হয় হয় মহাৰাজ এটা কাম কৰিম মই কি মহাৰাজ ইয়াক আমাৰ ৰাজসভাতে থৈ দিম বুজিছা ভাল হ'ব মহাৰাজ ভাল হ'ব ভাল হ'ব বৰ ভাল হ'ব ৰাতিপুৱা কাম আৰম্ভ কৰাৰ আগতে মই ইয়াক চাই লৈ অলপ আহি ল'ব পাৰিম নিশ্চয় ঐ কক মহাৰাজ তোৰ নামটো কি পিটিকলি এবেগেটিয়া 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 ঠিক ঠিক দেই এই গণককো কিন্তু মানিছো দেই একদম নামে মানুহে মিলি পৰিছে এবেগেটিয়া ঐ হয় মহাৰাজ কক তোৰ সেই ঘোঁৰাটো হয় ঘোঁৰাটো মোৰ ভাল লাগিছে নহয় হয় হয় বৰ বেগী খুৰা বৰ তেজী খুৰা আকৌ সেইকাৰণেতো ঘোঁৰাটো এতিয়া মোক লাগে নহয় সেইটো সেইটো মই দিব নোৱাৰিম নহয় কি মহাৰাজে মোক ক্ষমা কৰিব লাগে কিয় নহয় মানে সেইটো ঘোঁৰা মই দিব নোৱাৰিম প্ৰভু ঈশ্বৰ সোণ ৰূপ কি লাগে নহয় মহাৰাজ সোণৰূপ মোক নালাগে দিব লাগিব মই ঘোঁৰাটো দিব নোৱাৰিম দিব লাগিব এইটো ঘোঁৰা এৰি মই চলিবই নোৱাৰো মহাৰাজ পাৰিব লাগিব তই নোৱাৰো পাৰিব লাগিব তই একেবাৰে নোৱাৰো। এই মহামন্ত্ৰী দেখিছা দেখিছা ইয়াৰ আত্মদান মন্ত্ৰী মহোদয় ই ৰজাৰ আদেশ অমান্য কৰে অমান্য কৰে অমান্য কৰা নহয় লাগিলে মই মহাৰাজ এইটো দিব নোৱাৰো বুলিহে কৈছো বৰ সুখ পালো মহাৰাজ যোৱা যোৱা ইয়াৰ ঘোঁৰাটো মাৰি পেলোৱাকে যোৱা তেনেকুৱা কথা নকব প্ৰভু ঈশ্বৰ সেইটো নেমাৰিব কি কৰ কোনো কথা কৰি লাভ নাই যা ৰজাৰ বাইক এবাৰ যি মুখেদি ওলালে আৰু ঘূৰি নাহে ঘোঁৰা দিবি নিদিয়া 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 নাই নোৱাৰিম যা যা একেবাৰে নোৱাৰিম যা ঘোঁৰা মাৰি পেলাম যা নেমাৰিব নেমাৰিব ঘোঁৰাৰ লগতে তোকো মাৰিম নহ'ল মোকে মাৰক তাৰ ঘোঁৰাটোক আৰু ৰজাই মাৰি পেলালে তাৰপিছত আৰু সি মনৰ বেজাৰতে মানুহ এজন মাতি আনিলে আৰু ঘোঁৰাটোৰ ছালখন চেলাই পেলালে গায়ে গেঠাৰিয়ে এনেকুৱা হলো বুলি তোৰ ৰজা ইমান অতপালি কেনেকুৱা মৰমৰ খুৰা আছিল কিমান মৰম কৰিছিলো কি যে বেগী তেজাল ঘোঁৰা আছিল মাৰি পেলালে ঠিক আছে মাৰি পেলাইছো পেলা কিন্তু তাৰ ছালখন মই মানুহ লগাই চিলিয়াই পেলাম সেই ছালখন মই গংগা নৈত উটুৱাই দিম ঐ মহাৰাজ তই চাই থাকিবি তোক মই সাও দিছো আইবতী
কোন হাবি ইফালে বেলি ডুবিলে ৰাতিও হবৰ হ'ল কি কৰা যাব এতিয়া ৰাতিটো কেনেকে কটাও ইফালে গংগালেও বহু দূৰ নহ'লে এটা কামকে কৰো বাপেকে এই গছডালতে উঠি ৰাতিটো পুৱাই দিওঁ যি হয় হ'ব আৰু ভূত পেটে ধৰিলে ধৰিব আৰু হে ভগৱান চাবা আৰু খান ইয়াতে খান খান আকৌ অলপ খান এইবোৰ কি খান্দিছে হ'ব নেকি নাই নাই কোনে হাত বাৰু এইবোৰচোন কল নিশ্চয় ইয়াত ধন সোণ আছে মোক ফটকাই তহঁতি গমেই পোৱা নাই মই যে ইয়াত বহি বহি তহঁতক চাই আছো এতিয়াৰ পৰা এইবোৰ মোৰ কিন্তু এইবোৰ নিম কেনেকে বাৰু তাৰে দুজনমান নাৱৰীয়াই আকৌ এবেগেতিয়াৰ ওচৰলৈ আহিল এবেগেতিয়াই কথাবোৰ বুজাই মেলি ক'লে তেওঁলোকে আৰু চুক্তি কৰি এবেগেতিয়াৰ লগত ধন সোণখিনি ভগাই ল'লে আৰু কথামতে এবেগেতিয়া ঘৰত থৈ ইপাৰৰ পৰা মোক সিপাৰলৈ নিয়া ইপাৰৰ পৰা মোক সিপাৰলৈ নিয়া উভতি আহিছো মই সেই সদাগত উভতি আহিছো মই সেই সদাগত বছৰৰ বনিজৰ পৰা বছৰত বনিজৰ পৰা সিপাৰে আছে ৰৈ বাট চাই মোলৈ সিপাৰে আছে ৰৈ বাট চাই মোলৈ মাথো মোৰ বিধৱা মা
সিপাৰলৈ নিয়া ধনে কৰি ধনহকে ঘটিলো খাওঁতা যে কোনোৱেই নাই নাৱৰীয়া খাওঁতা যে কোনোৱেই নাই এজনী দুজনী সাতজনী ঘৈণী এজনী দুজনী সাতজনী ঘৈণী নোৱাৰোনে ল'ব মই গোটাই কোৱা নোৱাৰোনে ল'ব মই চপাই চিলনীৰ জীয়েকক বিচাৰি বিচাৰি চিলনীৰ জীয়েকক বিচাৰি বিচাৰি ফুৰিছো হাবাথুৰি খাই সিপাৰে আছে মোৰ মামলৈ বাট চাই সিপাৰে আছে মোৰ মামলৈ বাট চাই সিপাৰে আছে মোৰ মামলৈ বাট চাই সিপাৰে আছে মোৰ মামলৈ বাট বাঘৰ আগতেল খোৱা ল'ৰাটো পালো ক'লে যদি কথা এটা শুনে এই ৰজাই যেনিবা ঘোঁৰাটো মাৰিলেই তাকে আকৌ ছালখন চেলাই গংগা টুটুৱালেহে হয়নে এইবোৰ যেন ল'ৰা জন্ম নিদি কিবা শনিপাতহে পালো ঘৰত কোনোবা আছেনে মনি লোক নাই কোন আছেনো এই ঘৰত কোনোৱে নাই বতী মইহে ওলাই কোন নহ'ব পাৰে তোৰ এবেগেতিয়া বতী ক'ত মৰিলি দে খান্দৈ বাতি আৰু ভীমকল এটা লৈ আমাৰ শুনাটো নেকি বাৰু মাতটো চিনাকি চিনাকি লাগিছে হেৰ আধা মৰাটো তই হে ভয় খুৱাই দিলি দে ঐ ইমান ধুনীয়া ধুনীয়া কাপোৰ ক'ত পালি এইবোৰ তোলৈ আনিছো মোলৈও আনিছ ৰাণীৰ দৰে বহুত ধন সোণ ঘটি আনিছো দেই তোৰ এই পুতেৰে এতিয়াৰ পৰা আমিও ধনী মানুহ বৌতি হয়নে কথা বৰ বিষম কি বা এবেগেতিয়া এবেগেতিয়া এই এবেগেতিয়া যে এবেগেতিয়া ই ভাটি দেশৰ পৰা বহুত ধন সোণ লৈ আহিছে বোলে হয়নে বৰ সুখ পালো দেই বৰ সুখ পালো আমাৰ মহামন্ত্ৰী আকৌ ৰধে মধে যিকোনো কথাতে সুখ পাই নহয় এইবাৰ বা কি কথাত সুখ পাইছে নহয় মহাৰাজ আমাৰ মানে সেই চোৰাংচোৱা মই চোৰাংচোৱাৰ আকৌ কি হল নহয় মহাৰাজ এবেগেতিয়া যে এবেগেতিয়া সি বোলে বহুত ধনৰ গৰাকী হল এবেগেতিয়া ধনী মানি ব্যক্তি হল হয় মহাৰাজ পিটিকলিটো ধনী মানি ব্যক্তি আজি আৰু কোনোবাই কোৱা শুনিছিলো পুৱা ৰাজকুমাৰী আইদেউৰাৰ মুখত কিবা কোৱা শুনিলো যোৱা ৰাজকুমাৰী আইদেউৰাক সোনকালে ইয়ালৈ মাতি তুমি ন এইটো চোৰাংচোৱাৰ কাম নহয় অসন্মানে ৰাজকুমাৰী আইদেউৰাক মাতি আনা আইদেউ বোলো কোঁৱৰী আইদেউ চিত্ৰ আঁকিছো বৰ মিঠা মাত আপোনাক মাতিছিল কোনে মাতিছিল মহাৰাজে মাতিছিল পিতাই মাতিছিলে কেতিয়া
এতিয়া মাতিছিল কিয় মাতিছিলে মই নাজানো কিয় নাজানা এনেই নাজানো কি নাজানা কোৱা না এই মানে মই এইবোৰ একোৱেই নাজানো যেনে কোৱা না আইদেউ শুনি বৰ সন্তোষ পালো মহাৰাজে মাতিব কৈছিল কাৰণে মাতিবলৈ আহিছিলো কলে যাব নগলে নাই আপুনি আহি থাকক আইদেউ কৃষ্ণ এনেই নকয় ন গৰুৱে গান গায় মাজনী ভাল ছোৱালী তুমি যে ৰাতিপুৱা মোক কৈছিলা এবেগেটিয়াৰ কথা এবেগেটিয়া অ কোন এবেগেটিয়ানো এই যে এবেগেটিয়া এবেগেটিয়া যে কোনটো এবেগেটিয়া মানুহটো যে এইটো ৰাজকুমাৰী যে খুটিয়া কৰে কোনটো কোনটো এই যে পিটিকলি মানুহটো পিটিকলি এবেগেটিয়া এই যে বেগী ঘোঁৰাটো মাৰি পেলাইছিলো মহাৰাণীয়ে ভাল সুখ শান্তি মোৰ কপালতে এইবোৰ লিখি থৈ গল কিয় লিখিলে মহাৰাজ এইখিনিতে কৈ দিয়ক মই বাৰু কিয় সুখ পাইছো তুমি কি সুখ পোৱা দুখ পোৱা সেইবোৰ মোৰ দৰকাৰ নাই তাকেইতো উঠৰ ওপৰত যিমান সোনকালে পাৰা এবেগেটিয়া কিয়ালৈ লৈ অহাৰ ব্যৱস্থা কৰা হ'ব মহাৰাজ মহামন্ত্ৰী মহাৰাজ এতিয়াও নাপালেহি এবেগেটিয়া তাকেইতো মই পাগল হৈ যাম বুইছা ময়ো কিহৰ গৰ্জন গৰ্জন নহয় মহাৰাজ এয়া সেই খোলতালৰ শব্দ আকৌ ফুলতালৰ শব্দ গায়ন বায়ন সহিতে মহাৰাজ গায়ন বায়ন লৈ এবেগেটিয়াই ৰাজসভাত প্ৰৱেশ কৰিছে কি নৃত্য মহাৰাজ সঁচাই নে বাৰু কি লয় লাখ এই এবেগেটিয়া মহাৰাজ আজি কাছি আহিছে দেখোন আহক এবেগেটিয়া চোন একেবাৰে ৰজা আদি আহিছে মন্ত্ৰী মহাৰাজ মই বৰ সুখ পালো মহাৰাজ বৰ সুখ মন্ত্ৰী তুমি মোৰ কথাত সুখ পাবলৈ শিকা হয় মহাৰাজ বৰ ব্যস্ততাৰ মাজত মোক মাতি পঠিয়ালে হয়নে এবেগেটিয়া তই বোলে আজিকালি বহুত ধন সোণ সম্পত্তিৰ মালিক হলি লাজে লাগে কবলৈ হয় মহাৰাজ কিমান নিজৰ অগাধ সম্পত্তিৰ কথা নিজ মুখে কেনেকে নকওঁ মন্ত্ৰী মহাৰাজ ই কিমান সম্পত্তিৰ মালিক হৈছে মই বৰ সুখ পালো মহাৰাজ মন্ত্ৰী মহাৰাজ তুমি মোৰ কথাত সুখী হবলৈ শিকা হয় তাকেই লৰালিৰ বন্ধু নোহোৱা হলে অতপৰে তোমাক নহলে মই নচচা খোলত দিলোহেঁতেন এবেগেটিয়া তোৰ দেখোন দুবেলা দুমুঠি খাবলৈকে নাছিলে এনে স্থানত তই অতবোৰ সা সম্পত্তি ক'ত পালি এইবোৰ বহুত গুপুত কথা কম জানো কব লাগিব নহলে তোৰ শাস্তি হব কলেও যদি শাস্তি দিয়ে নিদিও বুলি কৈছো নিদিও তেনেহলে শুনক মহাৰাজ কৈ যা মহাৰাজ আপুনি যেতিয়া মোৰ মৰমৰ অতি তীব্ৰ বেগী ঘোঁৰাটো মাৰি পেলালে তেতিয়া মই সেই দুখতে মোৰ ঘোঁৰাটোৰ ছালখন চেলিয়াই ললো চেলিয়াই লৈ মই ছালখন হাতত লৈ গংগা নদীত উটুৱাম বুলি যাত্ৰা কৰিলো গৈ আছো মহাৰাজ মনৰ দুখতে গৈ আছো গৈ মই গংগা নদী পালো পাৰ গৈ পোৱাৰ পিছত ছালখন উটুৱাম বুলি ভাবোতেই এজনে হঠাৎ পাত দিলে পিতকলি মানুহ এইখন কি মই কলো এইখন ঘোঁৰাৰ ছাল মোৰ অতি মৰমৰ অতি চেনেহৰ ঘোঁৰাৰ ছাল
আৰু সেইখন চাল কি কৰিবি মই কলো ইয়াক উটুৱাই দিম কি মোক বোলে পিঠ বোলে মানুহ মূৰ্খ আৰু ঘোঁৰা চাল আপুৰুগীয়া এই চালৰ আমাৰ ইয়াত বহুত মূল্য নেপালাবি তোক মই 100 কৰি দিম তোৰ দাম ঠিক কৰিব নোৱাৰিলৈ বেলেগ এজনে ফটকৈ মাত দিলে পিঠ কলি মানুহ তোক মই 200 কৰি দিম 200 কোটি এনেকে 200 600 800 1200 1500 কৰি দিয়া মানুহে মানুহ হৈ গ'ল মই কি কৰিম প্ৰভু ধনখিনিলৈ গুচি আহিলো ইমান কোটি কোটি কৰি দিলে মই নিজে গমেই নাপালো গণনাই কৰিব পৰা নাই এতিয়ালৈকে আৰু দেখিছে নহয় মোৰ সাজ পোছাক মণি মুকুতা এইবোৰো মই গণনাই কৰিব পৰা নাই এতিয়ালৈকে মহাৰাজ ফাটিম বোলো কত ঘোঁৰা চালৰ ইমান দাম মই গমেই পোৱা নাছিলো নহয় তাৰপিছততো দেখিছে মোৰ সাজে পোছাকে মণি মুকুতাই ঘৰ দুৱাৰ বন্দী বেটি লৈ কোনোমতে জীয়াই আছো আৰু মই বৰ সুখ পালো মহাৰাজ বৰ সুখ ময়ো পালো মহাৰাজ মহামন্ত্ৰী মহাৰাজ এতিয়া তুমি মোৰ সুখৰ কথা চিন্তা কৰা কৰিম মহাৰাজ কৰিম উত্তম বিচাৰ হৈছে মহাৰাজ হ'ব মহাৰাজ প্ৰণামহে আহিছো মূৰ্খ সম্ৰাট দেখিলে মহাৰাজ মই কৈছিলো নহয় মানুহ তোক মই 200 কৰি দিম নেপালাবি তোক মই 100 কৰি দিম ইমান কোটি কোটি কৰি দিলে মই নিজে গমেই নাপালো গণনাই কৰিব পৰা নাই এতিয়ালৈকে এটা চেৰেলা ঘোঁৰাতে যদি এবেগেতিয়া ইমান টকা পালে তেতিয়াহ'লে দেখোন মোৰ ৰাস্তাবোৰতো বহুতো লেৰেলা ঘোঁৰা আছে তাকেইতো মন্ত্ৰী মহাৰাজ মোৰ ৰাস্তাবোৰত কিমানবোৰ লেৰেলা ঘোঁৰা আছে মহাৰাজ মই নাজানো মানে জানো গণনা কৰিব লাগিব ঠিককে গণনা কৰাৰ ব্যৱস্থা কৰা কৰিম মহাৰাজ আৰু যিমানবোৰ লেৰেলা ঘোঁৰা আছে মাৰি পেলোৱা প্ৰতিটো লেৰেলা ঘোঁৰাৰ ছালৰ 500 কোটি ধনৰ মূল্যত হাতী দেশত বেচিবাকৈ আৰু যি ধনখন পোৱা লৈ আহিবা মই বৰ সুখ পালো মহাৰাজ বৰ সুখ পালো মহাৰাজ এইখিনিতে মই কথা এষাৰ বেকত কৰো বুলি ভাবিছো বেকত কৰা চেৰেলা ঘোঁৰাখিনিৰ লগতে যদি আমাৰ ৰাজ্যৰ তেজাল ঘোঁৰাখিনিও একেলগে অতি উত্তম দেখিছা ইয়াকে কয় মগজ চেৰেলা ঘোঁৰাৰ ছালত যদি 500 কোটি তেতিয়াহ'লে তেজাল ঘোঁৰাৰ ছালত কিমান হ'ব কমেও 1000 কোটি যোৱা সকলো ঘোঁৰা মাৰি পেলোৱাৰ ব্যৱস্থা কৰা তালবোৰ ভাতি দেশলৈ লৈ যোৱা আৰু যিমান শীঘ্ৰে পাৰা ধন সোণ লৈ আহা ময়ো সুখী হ'ব খোজো এই ৰজাটো বৰ মূৰ্খ সি একোৱে নাজানে ঘোঁৰা চাল বিক্ৰী কৰিবলৈ গৈ মন্ত্ৰীহঁতৰ কি হ'ল আইতা ৰবাচোন মই কৈ আছো নহয় তোমালোকৰ কি হ'ল কালে মুখে সানি দম ধন মুকুতা অলপ এটা নহয় দুটা নহয় তিনিটা নহয় চাৰিটা নহয় কিমান হিচাপ নাইকিয়া 500 কোটি 1000 কোটি 1600 কোটি 32 কোটি 40 কোটি 50 কোটি 20 কোটি মহাৰাজ আমি কোথায় গোন্ধাইছে তোমালোক ঘোঁৰাৰ ছালৰ গোন্ধ মহাৰাজ তোমালোকৰ গাৰ পৰা ওলাইছে বাদ সেইবোৰ কথা বাদ ধন সুন্দিয়া মই এতিয়া সুখী হ'ব লাগে মই ৰাজকোষ ভৰাই পেলাম ধন সোণেৰে দিয়া মহাৰাজ বৰ সুখ পালো মহাৰাজ সুখ মহাৰাজ কোনোমতে প্ৰাণ দুটালৈ পলাই আহিছো ভাতি দেখোন আমাক বেয়াকৈ মাৰিলে মহাৰাজ চৰ গুৰ লাঠি
পুৰাণ পাত মহাৰাজ শুনি সুখ পালো মুঠৰ পৰা যেতিয়া লাগে মোক ধন সোণ দিয়া সোনকালে দিয়া এইবিলাক নালাগে মই সোনকালে সুখী হ'ব লাগে দিয়া সোনকালে ধন সোণ মানে মহাৰাজ হা? ভাতি দেখত হা? ঘোঁৰা চাল কোনেও নিকিনে নহয় আৰু আমি এই 10 দিন কিমান কষ্ট কৰিলো একেবাৰে শুকাই খিনাই গলো মহাৰাজ এবেগিটিয়ে আমাক বৰকৈ ঠগিলে ই ভাতি দেখলৈ যোৱা নাই মহাৰাজ মই বৰ সুখ পালো মহাৰাজ মন্ত্ৰী কৃষ্ণ বচাবা এবেগেটিয়া তই কিয় মোক এনে বুদ্ধি দিলি তোৰ এই কুবুদ্ধিৰ কাৰণে মই ৰজাই আকৌ এবেগিটিয়াক ৰাজসভালৈ মাতি পঠালে তোক মই ভীষণ শাস্তি দিম মহাৰাজ মোকনো কিয় শাস্তিখন দিব লাগে মই নিজে কৰা কামৰ কথাহে আপোনাক কৈছিলো আচলতে মই যিখন ঠাইত চালখন বিক্ৰী কৰিলো মন্ত্ৰী আৰু চোৰাংচোৰা সেই ঠাইখন নেদেখিলেই যেন মহাৰাজ মই জানো কেতিয়াবা আপোনাৰ অহিত চিন্তা কৰিছো বোধ কৰো মন্ত্ৰীয়েহে কৰে নেকি মহাৰাজ মইনো কেতিয়া কলো যদি মহাৰাজে কৈছিল তেতিয়াহ'লে শাস্তিটো মহাৰাজে পিতা কি কৰিছা চিন্তা কৰিছো কি চিন্তা কৰিছা এবেগেটিয়াৰ ওপৰত পতক তোলাৰ চিন্তা কৰিছো এবেগেটিয়া কি পুতক আৰু মই মতালিৰ পতক তুলিব লাগে কেতিয়া তুলিব লাগে এতিয়াই এই মুহূৰ্তত কেনেকে কি এইটো চিন্তা কৰি পাৰ পোৱা নাই কেলে পোৱা নাই কেনেকে পোৱা নাই আইজনী তুমি অলপ ভিতৰলৈ যোৱাচোন নাযাওঁ এনেই মোৰ সুধানৰ তাপত তাতে দিছা জুই তাপ জুই ৰজাই এবেগিটিয়াৰ ঘৰটো জুই জ্বলাই দিলে দেখি বেয়া লাগে পাই মনে মনে থাকচোন আইতা তাৰপিছত কি হ'ল সি তাৰ সাঁচতীয়া ধনেৰে আকৌ এটা ঘৰ বনালে নতুন ঘৰটো বনাই সি তাতে মনে মনে সোমাই থাকিলে ৰজাই আকৌ গম পালে নহয় গম পালে কি ক'লা তোমালোকে হয় মহাৰাজ এবেগিটিয়াই বোলে ভাতি দেখত ঘৰ পুৰা চাইবোৰ বেছি এনাও ধন সোণ আনিছে আৰু তাকে চাবলৈ মানুহৰ জুম বান্ধিছে এইবাৰ কি চাই বেছি তাক হয় মহাৰাজ মই কথাটো শুনি বৰ সুখ পালো মন্ত্ৰী এবেগেটিয়াক ৰাজসভালৈ অনাৰ ব্যৱস্থা কৰা হওক আনিম মহাৰাজ মন্ত্ৰী মহাৰাজ ৰাজসভাৰ বাহিৰত কিহৰ হুলস্থুল সেয়া মোৰ লগত অহা গৰাকীয়াতে আকৌ তেখেতসকলে মোক ভাল পাই যে সেইকাৰণে গান বান লৈ একেবাৰে মোক ৰজাৰ দৰে লৈ আহিছে মহাৰাজ আমি এতিয়া আচল কথালৈ আহো নেকি আচল কথা কি আচল কথা কেলে বিচাৰ কাৰ বিচাৰ এবেগিটিয়াৰ এইটোৰ এবেগেটিয়া এই পিটিকলিটোৰ পাবি এতিয়া এবেগেটিয়া কওক মহাৰাজ এতিয়া মই তোৰ বিচাৰ কৰিম বিচাৰ কিহৰ বিচাৰ মহাৰাজ মই যিবোৰ কথা সুধি যাওঁ তাৰ প্ৰতিটো কথাৰ তই সঁচা উত্তৰ দি যাবি হ'ব মহাৰাজ সোধক শুনছো তই আগতকৈও বোলে বৰ আহল বহল দীঘল বোৱনী ঘৰ এটা কৰিছ হয় মহাৰাজ বৰ কষ্টেৰে বনাইছো চালে চায়ে থাকিব হেঁপাহে নপলাব মহাৰাজ গয়াৰাইসকলে কয় বোলে মহাৰাজৰ প্ৰাসাদতকৈও মোৰ প্ৰাসাদটো হেনো বৰ বেছি ধুনীয়া মন্ত্ৰী মহাৰাজ
কথাষাৰ শুনি বৰ সুখ পালো মহাৰাজ মন্ত্ৰী হওঁতে এতিয়া মোৰ ধন সম্পত্তিও বহুত দিয়কচোন ঐ ধন সম্পত্তিবিলাক কেনেকে ঘটা আপোনাক কওঁ জানো ক ঠিক আছে তেতিয়াহ'লে শুনক আপুনিতো মোৰ ঘৰ বাৰী জ্বলাই দিলে পুৰি চাই কৰি ভস্ম কৰি দিলে মই মাত্ৰ চাই থাকিলো অন্তৰত বহুত আঘাত পালো কিন্তু ভগৱানে যি কৰে ভালৰ কাৰণে কৰে হঠাৎকৈ মনত পৰি গ'ল সেই যে ঘোঁৰাৰ ছাল বিক্ৰী কৰিবলৈ গৈছিলো তেতিয়াই মই কথাটো গম পাই আহিছিলো যে ভাটি মুলুকত খেৰ নাই তাত ঔষধ বনাবলৈ খেৰৰ ছাইৰ বহুত প্ৰয়োজন এইটো কথা মনত পৰাৰ পিছতে নিজৰ ঘৰৰ ছাইখিনি তুমত বান্ধি মই যাত্ৰা কৰিলো যাওঁতে চিঞৰি চিঞৰি গলো খেৰ পৰা ছাই লাগিব নেকি খেৰ পৰা ছাই লাগিব নেকি চিঞৰিবলৈহে পালো হঠাৎ ক'ৰ পৰা কিমান মানুহ ওলাই আহিল গমেই নাপালো থাউকতে ছাইখিনি থপে থপে লগালে কিমান যে ধনবিধ পালো গণনাই কৰিব নোৱাৰো তিনিখন নাৱত ভৰাই গোটেইবিলাক লৈ গুচি আহিলো আগৰখিনিতো আছেই গণনাই কৰিব পৰা নাই আপুনিতো জানেই মন্ত্ৰী মহাৰাজ মই কথাটো শুনি বৰ সুখ পাইছো মহাৰাজ সুখত আছে ময়ো বৰ সুখ হয় পাইছো মহাৰাজ পিছে কথা হ'ল আমাৰ ৰাজ্যত কি অকল এবেগেতিয়াই ধনী হৈ থাকিব নেকি তাকেইতো মহাৰাজ বাকীবিলাক প্ৰজাও ধনী হ'ব লাগিব নহয় লাগিব। গতিকে কালিলৈৰ ভিতৰত আমাৰ ৰাজ্যত যিমান খেৰীঘৰ আছে সকলো জ্বলাই দিয়াৰ ব্যৱস্থা কৰা আৰু ছাইবিলাক টুনত ভৰাই হাতীৰেখলৈ নি পেলাই বেচাৰ ব্যৱস্থা কৰা এবেগেতিয়া বৰ ভাল হ'ব আপুনি মহাৰাজ যি ভাবিছে উচিত কথাই ভাবিছে মহাৰাজ আপোনাৰ খেৰি ঘৰ কেইটাও নে উত্তম অতি উত্তম সেইকেইটাও জ্বলাই দিবা ঘৰৰ পুৰা ছাইবোৰ লৈ চোৰাংচোৱা আৰু মন্ত্ৰী ভাটি দেশ পালেগৈ কিন্তু ভাটি দেশততো কোনেও ছাই নিকিনিলে ৰজাই এবেগেতিয়াৰ মতে কাম কৰি ধনী হ'বলৈ গৈ বৰ বিপদত পৰিলে তাৰপিছত ৰজাই দিনে ৰাতিয়ে এবেগেতিয়াকনো কেনেকৈ মাৰিব পাৰি তাৰে চিন্তা কৰিব ধৰিলে এবেগেতিয়াক মাৰিবলৈ তুম এটা সাজি এবেগেতিয়াক ভৰাই নদীত পেলাই দিলে মহাৰাজ মহাৰাজ সকলো ঠিকে ঠাকে হৈ গ'ল তাক নাৱৰ পৰা পেলাই দিয়া হ'ল তুম এটা ভৰাই এইবাৰ সি কোনো পধ্যে ওলাই আহিব নোৱাৰে মহাৰাজ মই নিজে কৈ থৈ আহিছো পিছদিনাখন আকৌ সেইটো নদীতে কেইজনমান মাছমৰীয়াই মাছ মাৰি আছে এইটো আকৌ কি জালৰ মাজত এইটো কিয় চাই জল দেৱতা নে ভূত আৰে কি কৈছে তই মোক জালত তুলি লৈ আনিলি তই জাননে মোক মহাৰাজে নদীৰ তললৈ ধন সোণ মণি মুকুতা বিচাৰিবলৈ পঠাইছিল আৰু তই ৰাজকাৰ্যত ব্যাঘাত জন্মালি বল তই ৰজাৰ ওচৰলৈ বল ৰজাৰ ওচৰলৈ মোক নিনিব লাগিলে ধন সোণ মণি মুকুতা ঘূৰ ৰূপ যি লাগে মই তাকেই দিম মোক ৰজাৰ ওচৰলৈ নিনিব মণি মুকুতা ঠিক আছে তোক ৰজাৰ ওচৰলৈ নিনো বাৰু কিন্তু তই এটা কাম কৰ ধন সোণৰ লগতে তই এতিয়া মোক ঘৰত থৈ আহ বল বল সুৰ ৰূপেৰে আপোনাক ঘৰত লৈ আহিম
কি ক'লা তুমি হয় নিজ চকুৰে মই ধৰি আনা তাক গৈছো হেল্ল' এবেগেতিয়া মহাৰাজ সঁচাকে কবি কিন্তু যি সোধো কম বাৰু তই অতবোৰ মণিমুকুতা ক'ত পালি কিনো কম মহাৰাজ আপুনিতো মোক মৰিবলৈ তুমত ভৰাই পানীত পেলাই দিলে পেলাইছিল তোমাৰ ভিতৰত সোমাই মই পানীৰ তললৈ গৈ আছো গৈ মই তলি পালো তলি পাই মোৰ চকু চাক মাৰি ধৰিলে ভালকৈ চকু মেলি দেখো একেবাৰে মণি মুকুতাৰে ঠাঁ খাই পৰি আছে গোটেইখন মই চাই আছো হঠাৎ দেখিলো এজনী দীপলিপ ধুনীয়া জলপৰীয়ে মোলৈ ৰহ লাগি চাই আছে আৰু হাঁহি আছে আৰু ময়ো থৰ হৈ চাই আছো হঠাৎ জলপৰীয়ে মোক ক'লে আই পিটিকলি মানুহ ইয়ালৈ কেনেকে আহিলি মই ক'লো কি কম কুঁৱৰী মোক মহাৰাজে ইয়ালৈকে মৰিবলৈ পঠিয়াই দিলে পানীত পেলাই দিলে একেবাৰে জামুৰ খাই উঠিলে কুঁৱৰী ক'লে বোলে কি নাই তই মৰিব নোৱাৰ তোক মৰিবলৈ নিদিওঁ বল তোক মই এতিয়াই তলৰ পৰা ওপৰলৈ লৈ যাম এই বুলি মোক ওপৰলৈ তুলি আনিলে অকল ওপৰলৈ তুলি অনাই নহয় লগতে ধন বিধ মণি মুকুতা ঠাঁ খুৱাই এনাও দি পঠিয়াই দিলে মই লৈ গুচি আহিলো উপায়তো নাই আৰু এবেগেতিয়া কওক মহাৰাজ আৰু বাৰু তাত মণিমুকুতা আছে নেকি মহাৰাজ কি কয় একেবাৰে ঠাঁ খাই আছে তলিখন মই মোৰ জোখাৰেহে আনিলো আছে নহয় মই বাৰু আপোনাক মিছা কথা ক'ব পাৰো নে আপুনি নিজে গৈ চাই আহক আৰু আছে হ'ব মন্ত্ৰী মহাৰাজ মইনে মহাৰাজ কওক এটা কথা মন কৰিছেনে বাৰু কোনটো কথা মহাৰাজ সেই এবেগেতিয়াটোক আমি যিমানেই হিংসা কৰিছো সি দিনক দিন সিমানেই উন্নত কৰিছে নহয় মই বৰ সুখ পাওঁ মহাৰাজ মানে মন্ত্ৰী মহাৰাজ আমি যে মানে আলোচনাটো কৰিলো মানে মই সেইটোৱেই ভাবিছো হয় বেয়া নহ'ব আমি যিমান মানুহৰ ঘৰ মানে জ্বলাই দিছিলো হয় মহাৰাজ এই প্ৰজাজনক যদি আমি তোনত ভৰাই নদীত পেলাই দিওঁ সকলোবোৰ মৰি থাকিব মহাৰাজ এইটো অলপ কটাবা মানুহবিলাকে নাৱে মানিক মুকুতালৈ ওলাই আহিব আৰু মোকো দিবহি এনাও সকলোৱে যদি দিয়ে তেনেকেই আমাৰ ভিন্ন ৰাত ভঁৰাল সম্পূৰ্ণ হৈ যাব কি হ'ল মহাৰাজ মানুহবিলাকে যদি নিদিয়ে তেতিয়া কি কৰিবা প্ৰথমতে মই নিজেই যাম পিতা ময়ো যাম পিছত যাবা মই যামেই নহ'ব পিছত যাবা তোমাক লৈ যাম নহয় পিছত লৈ যাব আমিও যাম নহয় মন্ত্ৰী মহাৰাজ তুমি অতি সোনকালে সকলো আয়োজনৰ ব্যৱস্থা কৰা হয় মহাৰাজ মই শুনি বৰ সুখ পালো মহাৰাজ ময়ো সুখ পাইছো এবেগেতিয়া কেনে লাগিছে বাৰু শুনি বৰ ভাল হ'ব অতি সিদ্ধান্ত লৈছে প্ৰথমতে ময়ে গৈ চাই লওঁ তাৰপিছত আমি সকলো সাজু হৈ থাকিব সকলোকে নমাই দিম তাকেইটো নমাই দিয়াৰ পিছত সকলোৱে মণিমুকুতা আনিবলৈ আৰম্ভ কৰিব মহাৰাজ মই এটা কথা ভাবিছো কোৱা পিটিকলি আপুনি অকলে গৈ বৰ ভাল নাপাব নেকি মানে অকলে গলে বেছি ধনবিধ মণিমুকুতা আনিবও নোৱাৰিব আপোনাৰ লগতে মন্ত্ৰী আৰু চোৰাংচোৱাক বেলেগ বেলেগ তুমত আতুম টুকাৰিকে ভৰাই একেলগে পেলাই দিওঁ একেলগে গৈও ভাল পাব আৰু বেছিকে ধনবিধ মণিমুকুতা উত্তম অতি উত্তম মন্ত্ৰী আৰু চোৰাংচোৱা কি মায়া হঠাৎ অন্তৰ্ধান হৈ গ'ল তুই কি মায়া এইবাৰ কি কৰিলে এবেগেতিয়াই ৰজাক কুমাটাত ভৰালে ভৰাই পেলাই আৰু নাৱত নি নদীত পেলাই দিলে
এবেগেতিয়াই কি কৰিলে ৰজা জীয়েকক বিয়া কৰাৰ সেই ৰাজ্যত সিয়ে ৰজা হৈ সুখে শান্তিৰে খাই বৈ থাকিল আৰু তাৰপিছত আমাৰো কাপোৰ কানি খোলা হ'ল আৰু আমিও ঘৰলৈ গুচি আহিলো তাৰমানে ৰাজকুমাৰীক এবেগেতিয়াই বিয়া কৰালে আৰু এবেগেতিয়া সেইখন দেশৰ ৰজা হ'ল